নমস্কাৰ বন্ধুসকল, আজি আমি জানিম এয়াৰচেল সিম কেনেকৈ পৰ্ট কৰে। ইয়াৰ আগতে মই এটা ভিডিঅ' আপলোড দিছিলোঁ এয়াৰচেল সিম SMS দ্বাৰা কেনেকৈ পৰ্ট কৰে, কিন্তু আমি আজি জানিম SMS নোহোৱাকৈ বা নেটৱৰ্ক নোহোৱাকৈ ইণ্টাৰনেটৰ দ্বাৰা কেনেকৈ এয়াৰচেল সিম পৰ্ট কৰিব পৰা যায়। তাৰ কাৰণে আমি এটা এপছ ইনষ্টল কৰিব লাগিব আৰু এপছটো ইনষ্টল কৰাৰ পিছতহে আমি নেটৱৰ্ক নোহোৱাকৈ এয়াৰচেল সিম পৰ্ট কৰিব পাৰিম। তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমে প্লে ষ্টৰত গৈ এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটো হ'ল এয়াৰচেল সিম ৰিডাৰ। চাই ল'ব, এয়াৰচেল সিম ৰিডাৰ প্লে ষ্টৰত চাৰ্চ কৰিব আৰু তাত কেইটামান এপছ আহিব, কিন্তু তলত যিটো এপছ থাকিব মই ইনষ্টল কৰিছোঁ এয়াৰচেল সিম ৰিডাৰ ট্ৰিকি টাইম যিটো আছে সেইটো ইনষ্টল কৰিব। ইনষ্টল কৰি লৈ এইটো অ'পেন কৰি ল'ব। এইটো এপছ অ'পেন কৰাৰ পিছত এই এপছৰ দ্বাৰা আপুনি আপোনাৰ এয়াৰচেল সিমখন পৰ্ট কৰিব পাৰিব। তাৰপিছত আপুনি এই পৰ্ট নাও মাৰিব। অ'পেন কৰাৰ পিছত পৰ্ট নাও মৰাৰ পিছত তাত কেইটামান অপশ্যন আহিব। আপোনাৰ নম্বৰটো বিচাৰিব, যিটো নাম্বাৰ এয়াৰচেল নাম্বাৰ আছে এই নাম্বাৰটো দিব। তাৰপিছত এয়াৰচেল নাম্বাৰত সিমৰ পিছফালে 20টা চিৰিয়েল নম্বৰ আছে, 20টা বা 19টা। এই চিৰিয়েল নম্বৰ লাষ্টৰ 5টা চিৰিয়েল নম্বৰ টাইপ কৰিব লাগিব। এই ডিছপ্লেত দেখুওৱা হৈছে লাষ্টৰ 5টা চিৰিয়েল নম্বৰ টাইপ কৰিব। তাৰপিছত আপুনি চাৰ্কুল, কোনটো চাৰ্কুল হয় সেইটো দিব। তাৰপিছত ছাবমিট মাৰিব। ৰিফ্ৰেছৰ ওপৰত ছাবমিটৰ অপশ্যন আছে, এইটো মাৰিব। মাৰাৰ পিছত আপোনাৰ UPC কোডটো আহিব। পৰ্ট নম্বৰ কৰাৰ পিছত যিটো কোড পাব এইটো আহিব। মোৰ কোডটো আহি গ'ল। ডিছপ্লেত আপোনালোকে দেখি আছে DS7676 এনেকুৱা ধৰণৰ কোড আহিছে। গতিকে এনেকৈ আপুনি আপোনাৰ এয়াৰচেল সিমটো পৰ্ট কৰিব পাৰে, কোনো নেটৱৰ্ক নোহোৱাকৈ, ইণ্টাৰনেটৰ সহায়ত বা এটা এপছৰ সহায়ত। থেংক ইউ। জব ৰিলেটেড পোষ্টবোৰ পাবৰ কাৰণে আমাৰ